if in a certain code language main is code 1 and bo, which of the following will be the code for sky? যদি হে ইয়াত কি কৈছে যে এই মেনৰ কোড এই মেন man মেনৰ কোড যদি nbo হয় এটু হয় তেন্তে এই স্কাইৰ কোডটো কোনটো হ'ব এই চাৰিটা অপচনৰ ভিতৰত m a and main and b o কাউন্টিং কৰিব লাগিব m টো কিমান নম্বৰত আছে 13 ত m টো 13 ত আছে 13 লগত যদি মই 1 এটা প্লাস কৰি দিও 1 প্লাস কৰি দিলে কিমান হ'ব এটো 14 হ'ব এটো 13 ত আছে বুজি পালা এই 13 লগত যদি 1 প্লাস কৰি দিও 14 হ'ব 14 ত n আছে n টো ওলাই গল আৰু a2 এক নম্বৰত আছে একৰ লগত যদি 1 প্লাস কৰি দিও 2 হ'ব 2 b আছে আৰু n টো কিমান নম্বৰত আছে 14 ত আছে 14 ত লগত যদি আৰু এক এটা যোগ কৰি দিও তেন্তে কিমান হ'ব 15 হ'ব 15 ত o আছে তেন্তে nbo এটো ওলাই গল এটো যোগেদি মেনৰ কোড কোনটো হল nbo ঠিক একেদৰে সিমিলারলি একেটা পদ্ধতিত এই স্কাইৰ কোডটো বাহিৰ কৰিম তোমালোকৰ একেবাৰে লাইভ প্ৰুফ দেখাই আছো এটো লিখি লও s k y s টো কিমান নম্বৰত আছে 19 ত আছে 19 লগত যদি মই 1 এটা প্লাস কৰি দিও তেন্তে কিমান হ'ব 20 হ'ব 20 ত আমি কি পাও t পাও t টো পাই গলো বুজি পালা আৰু k টো কি নম্বৰত আছে k টো 11 ত আছে এগৰ লগত যদি মই আৰু এটা এক যোগ কৰি দিও তেন্তে কিমান হ'ব 12 হ'ব 12 ত আমি কি দেখিবলৈ পাও l দেখিবলৈ পাও যদি l এটা ওলাই গল তাৰ পিছত y টো কিমান নম্বৰত আছে 25 ৰ লগত যদি আৰু 1 এটা প্লাস কৰি দিও কিমান হ'ব 26 ত z আছে z টো পাই গলো তেন্তে ইয়াত কি পালো t l z তেন্তে आंसर টো ওলাই গল आंसर কোন অপচন কোনটো হ'ব অপচন t এত কি ওলাইছে t l z option is the right answer t l z option is the right answer